আজি মানে খুব দুখেৰে কওঁ এগৰাকী বাইদেউ আহিছে মই সাধাৰণতে প্ৰতি মুহূৰ্ততে কওঁ যে আপোনালোকে ঘৰত কেতিয়াও হেয়াৰ স্মুথনিঙৰ কেমিকেল ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা নকৰিব আজি মই এনেকুৱা ৰিজাল্ট মই আপোনালোকক আগতে বহুত চুলি ছিগা ৰিজাল্ট দেখাইছোঁ জ্বলি যোৱা ৰিজাল্ট দেখাইছোঁ কিবা কিবি বহুত প্ৰব্লেম হোৱাৰ তেনেকুৱা ৰিজাল্ট দেখাইছোঁ আজিতো তাতকৈও ভয়ংকৰ এটা ৰিজাল্ট মই দেখাম এইটো চাওকচোন দেখাই দিয়ে এইটো এইখিত হৈছে তেনেকুৱা আৰু এইখিত হৈছে এনেকুৱা আচলতে কি হয় এখন সেলুনত যেতিয়া কাম কৰা হয় আমি যেতিয়া কেমিকেল প্ৰডাক্টবোৰ ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ এগৰাকীক যেতিয়া আমি হেয়াৰ ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ কেমিকেলি ট্ৰিটমেণ্ট কৰোঁ বা প্ৰটিন ট্ৰিটমেণ্ট কৰোঁ যিয়ে ট্ৰিটমেণ্ট নকৰোঁ সেই ট্ৰিটমেণ্টখিনি কৰিবলৈ যাওঁতে আমি ক্লায়েণ্টগৰাকীক মানসিকভাৱে ৰাজি কৰাৰ লগতে আমি নিজেও সেইটো হিচাপে সাজু হওঁ এটা কমপ্লিট চুলিখিনি গোটেই টাক্সাৰটো চেঞ্জ কৰিবলৈ হ'লে আমিও মানে মানসিকভাৱে সাজু হওঁ আমি মানে কমপ্লিট খুব মানে স্থিৰ খুব ভালদৰে কামখিনি কৰিবলৈ চেষ্টা কৰোঁ চিষ্টেমেটিক কিন্তু ঘৰত মানে তেনেকুৱা নহয় ঘৰৰ চৌপাশটো চেলুন নহয় ঘৰৰ চৌপাশটো হেয়াৰ ষ্টুডিঅ' নহয় ঘৰৰ চৌপাশটো প্ৰাকৃতিক পৰিৱেশ কিবা কিবি হুলস্থুল কিবা কিবি হৈ থাকে আৰু তাৰ ফলশ্ৰুতিত কি হয় আমাৰ মনটো মানে তাত খুব বেছি এটেনশ্যন দি থাকিব পৰা নাযায় এতিয়া কি হৈছে বাইদেউগৰাকী কালি তেওঁ কৰিবলৈ লৈছিলে ৰাতি ঘৰত তেখেতে আচলতে অফিচ ডিউটি কৰে চাকৰি কৰে তেখেতে সময়ো নাপায় তেওঁৰ বহুতে ৰেকমেণ্ড কৰিছিলে মোৰ ওচৰলৈ এবাৰ অহাৰ কথাটো কিন্তু তেখেতৰ সময় নাছিলে কিন্তু তেওঁ ভাবিলে ঘৰতে আছে বিউটিচিয়ানৰ সৈতে জড়িত আছে লোক গতিকে তেওঁ ঘৰতে কৰিম বুলি তেওঁ প্ৰডাক্টছ এটা ঘৰতে আনিলে আনি যেতিয়া তেওঁ প্ৰডাক্টটো ইউজ কৰিলে ইউজ কৰাৰ পিছতে তেওঁৰ চুলিখিনি পূৰা এনেকৈ উঘালি গৈছে আপোনালোকে চব কি ভয়ংকৰ পৰিস্থিতি মানে বেয়া লগা তেওঁ আহি খুব কান্দিছেহি বাইদেউগৰাকী আহি খুব কান্দিছেহি যে মই এতিয়া কি কৰোঁ তেওঁৰ মানে হাজবেণ্ডেও কথাটো নাজানে প্লিজ এনেকুৱা পৰিস্থিতি নকৰিব আপোনালোকৰ যদি সঁচাকৈ কৰিবলৈ মন যায় কোনোবা চেলুন এখনৰ লগত জড়িত হৈ যোগাযোগ কৰিব কাৰণ ইয়াত যদি আইৰণ মাৰি দিলেহেঁতেন বা আৰু অলপমান দেৰি তেওঁ যদি নিজে বাধা নিদিলেহেঁতেন যদি তেখেতে নিজে বাধা নিদিলেহেঁতেন তেওঁ গোটেই চুলিখিনি এইটো পৰ্যায়লৈ গুচি গ'লহেঁতেন এইটো পৰ্যায়লৈ তেওঁ গোটেই অলমষ্ট পূৰা হৈছে বহুত জেগাত হৈছে মানে মেক্সিমাম জেগাত তেওঁৰ এনেকুৱাই হৈছে এইটো দেখাই দিয়েচোন আৰু অলপমান দেৰি যদি তেওঁ ক্ৰীমখিনি লগালেহেঁতেন তেওঁ গোটেই চুলিখিনি এনেকুৱা ধৰণে সৰি গ'লহেঁতেন এইটো আমি ভুল কৰোঁ এইটো আমাৰ নিজৰো ভুল আছে বাইদেউগৰাকীও অলপ নিজৰ ভুল আছে তেখেতে নিজেও স্বীকাৰ কৰিছে যে মোৰো ভুল আছে গতিকে কি হয় সেইটো কাৰণে মই বাৰে বাৰে কওঁ যে আপোনালোকে ঘৰত কিবা এটা কৰিবলৈ যোৱাৰ আগতে হাজাৰবাৰ ভাবিব আপোনাৰ এইখিনি সৌন্দৰ্যৰ অংগ চুলিখিনি যে আপোনাৰ শৰীৰ এটা অংগ বাৰে বাৰে কয় এইখিনি সৌন্দৰ্যৰ এটা অংগ আপোনাৰ চুলিখিনি চেলুনতে কৰকগৈ অলপ ফুলিব অলপ ফাটিব অলপ কিবা এটা হ'ব অলপ ফ্ৰিজিনেছ আহিব সেইটোৱে আপোনাৰ একো অপকাৰ নকৰে এনেকুৱা ধৰণৰ অপকাৰ হোৱাতকৈ এনেকুৱা ধৰণৰ অপকাৰ কৰাতকৈ আপুনি এখন ভাল চেলুনত কৰিবগৈ চেলুনখনত কৰাৰ বিনিময়ত যদি আপোনাৰ চুলিখিনি বেয়া হয় তেতিয়া অলপ ফ্ৰিজিনেছ আহিব কিবা আহিব সেইখিনি ভাল কৰিব পৰা ব্যৱস্থা থাকে কিন্তু এইখিনি ভাল কৰিব পৰা কোনো এইখিনি চুলি গজাই দিব পৰা কোনো ব্যৱস্থাই নাই গতিকে এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ আপোনালোক নিজেও সাজু নহ'ব ৰাজি নহ'ব আৰু অনুগ্ৰহ কৰি যিসকলে কৰে তেওঁলোককো অনুগ্ৰহ কৰি কৈছোঁ নকৰিব লাগিলে এখন চেলুনলৈ লৈ যাব তাত মানে ভেৰাইটিজ টাইপৰ মেচিন থাকে কিবা থাকে সুবিধাজনকভাৱে গতিকে সেইটোৰ সহায়ত আপোনালোকে আৰামছে কৰিব পাৰিব এইটোত মানে এইটো ভাল কাম বুলি মই নকওঁ এইটো বেয়া কাম এইটো কাম মই নিজেও মোৰ মানে ষ্টাফকো মই ঘৰে ঘৰে এইটো কৰিবলৈ নিদিওঁ আৰু মই নিজেও এইটোক এলাউ নকৰোঁ গতিকে নেক্সট টাইম নকৰিব আটাইকে কৈছোঁ